5:40 এয়া কুঁৱলীৰ মাজেৰে আমাৰ যাত্ৰা আৰম্ভ। আমি গৈ আছোঁ শিৱসাগৰলৈ বুলি এক্সকাৰ্ছনত ষ্টুডেণ্টখিনিক লৈ। এয়া সকলোৱে ৰাতিপুৱাই 9:00 লাগি গ'ল, যেনেকৈ পাৰিছে পুৰা নাচিবলৈ ষ্টাৰ্ট কৰিছে। খুব এনজয় কৰিলোঁ আমি ট্ৰিপটো। এয়া সকলোৱে নাচি আছে, খুব ফূৰ্তি কৰিছে সকলোৱে, লগতে ল'ৰা ছোৱালীখিনিও। চাই চাওক ভিডিঅ'টো। এইবাৰ সকলোৰে লগত ষ্টুডেণ্টখিনিও নাচিবলৈ লাগি গ'ল। গান বাজি থাকিলেনো কোনে ননচাকৈ থাকিব পাৰে। এয়াই সকলোৱে পুৰা নাচি আছে। এয়া সকলোৱে চিটত পৰি পৰিয়ে নাচি আছে। এয়া আমিবোৰ পুৰা নাচি আছোঁ। ষ্টুডেণ্টখিনিও চিটত পৰি পৰিয়ে নাচি আছে। এয়া আমি পালোহি তিনিচুকীয়া। এতিয়াও আমাৰ যাত্ৰা চলি আছে, দেখিছেনে? তথাপিও কুঁৱলী এয়া দূৰলৈ। এয়া আমিবোৰ লাষ্টত পৰি পৰি গৈ আছোঁ, দেখাই দিছোঁ নিজকো অকণমান। এয়া চাওক দূৰলৈ, দেখিছেনে? সৰিয়হৰ ফুল কি ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া যিটো গান পপুলাৰ হৈ আছে বেছিকৈ, জামাল কুটু, সেইটো গানত নাচি থকা হৈছে। এয়া বহুত ধুনীয়াকৈ নাচিছে। এয়া নাচ নাচি আমি পালোহি শিৱসাগৰ চৰাইদেউ মৈদাম। এয়া টিকেট কাটিবলৈ লৈছে সোমাবলৈ কাৰণে, সকলো লাইন কাটি। ইয়াত বেলেগ স্কুলৰ বহুতো ল'ৰা ছোৱালী দেখা পালোঁ আমি, আহিছিলে চাবলৈ কাৰণে। এয়া আমি ভিতৰলৈ সোমাই গৈ আছোঁ। ভিতৰলৈ সোমাই যোৱাৰ ওচৰতে বহুতো ইয়াতে লিখা আছে যে কেনেকৈ কি হৈছিলে, ইয়াত কেনেকৈ বনাইছিলে, সকলো সেইখিনি ষ্টুডেণ্টখিনিয়ে লিখি লৈছে। সকলো মানুহে জানিবৰ কাৰণে ইয়াতে লিখি থোৱা আছে। এয়া অকণমান দেখাই দিছোঁ। সকলো আমি খোজকাঢ়ি গৈ আছোঁ। লগে লগে ষ্টুডেণ্টখিনিয়ে কিবা কিবি সুধিও গৈ আছে। এয়া হৈছে ছোৱালী, তাই দৌৰিবলৈ পাই খুব ভাল পাইছে। এইটো হৈছে মৈদাম নম্বৰ 6। এনেদৰেই আছে বহুতো মৈদাম। চৰাইদেউ মৈদামৰ পৰা আহি আমি উপস্থিত হ'লোহি এয়া কাৰেংঘৰত। সকলো ল'ৰা ছোৱালীক লাইন কৰাই পেলাই এতিয়া আমি সোমাবলৈ লৈছোঁ। টিকেট কৰা হৈ গ'ল অলৰেডি। এয়া কাৰেংঘৰৰ পৰা আহি আমি উপস্থিত হ'লোহি ৰংঘৰ, যাৰ সকলোৰে চিনাকি। এয়া ল'ৰা ছোৱালীলৈ আমি গৈ আছোঁ। আছে এয়া ৰংঘৰৰ ওপৰৰ পৰা শুনা যায় যে আগৰ যুগত স্বৰ্গদেউসকলে ইয়াৰ পৰাই বিহুৰ উপভোগ কৰিছিলে। আকাশত এয়া চাওকচোন চৰাইখিনি কি ধুনীয়াকৈ উৰি আছে, বৰ ধুনীয়া এটা লাইন কৰিছে। তাৰপিছতে এয়া আমি সকলোৱে খাবলৈ আহিলোঁ ৰংঘৰৰ মুখৰ আগতেই মাৰ আখল বুলি
ৰেষ্টুৰেণ্টখনত এয়া আছিলে শিৱসাগৰলৈ যোৱা এটা খুব ধুনীয়া ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।